মেগী খোৱা হৈ গ'ল আৰু বহুত বহুত ভাল লাগি আছে এতিয়া, কাৰণ মোক এতিয়া চাইট চিং কৰাবলৈ লৈ গৈ আছে ল'ৰাটোৱে। মানে বহুত কষ্ট কৰিলোঁ কিন্তু কোনেও মানে হেল্প নকৰে, ত' সেইটো কাৰণে মই কি কৰিছোঁ, মই এজন ল'ৰা পালোঁ ইয়াতে। হোৱাটছ ইউৰ নেম? হোৱাটছ ইউৰ নেম? My name is Prasanna. So I met Prasanna who is going to help me to visit different places. So তাৰে আগে পেট্ৰল ভৰাই লওঁ। তো 200 টকাৰ তেল ভৰালোঁ আৰু 200 টকাৰ তেল ভৰাই কিনে এতিয়া ই লৈ গৈ আছে আমাক চাইট চিং কৰাবলৈ। First time Kodaikanal? Yes, first time in South India. First time. Oh, South India. Yeah, first time in South India. Some lucky people gets lucky people, and I'm very lucky to have him. So he is going to show me this the places. The first place we are now in Kodaikanal Lake, Upper Lake View. Kodaikanal Upper Lake View, and this view is very very beautiful. You can see. Speechless. This is so beautiful না। কেইটামান ফটো তুলিম ইয়াতে, মানে ধুনীয়া ধুনীয়া ফটো কেইটামান তুলিম। মানে অবভিয়াছলি অকলে আছোঁ, এই ল'ৰাজনে মোৰ দুখনমান ফটো তুলি দিব ইয়াৰে। এনেকুৱা ভিউ ভাই আপোনালোকে চাই আছে, আপোনালোকে ঘৰত বহি বহি যে আৰামছে চাই আছে, কম কষ্ট, গম পাইছেনে নাই? এনেকুৱা মানুহ এটা মানে ৰাতিপুৱাৰ পৰা এইটোৱে বিচাৰিছোঁ যে কাৰোবাৰ যদি বাইক এখন পাই যাওঁ মানে ঘূৰিবলৈ। চাইকেল এখন ল'লোঁ কিন্তু চাইকেলখনত মানে ইমান দূৰলৈকে আহিব নোৱাৰি, তো বাইক এখন লওঁকৈ আহিলোঁ। কিন্তু বাইক এখন লাষ্টত ফাইনেলি এটা ল'ৰাত পালোঁ, যোনটোৱে মোক বহুত হেল্প কৰিছে। ত' এতিয়া ইয়াৰ লগত গোটেইখিনি তাক মই 200 টকা তেল ভৰাই দিছোঁ আৰু তাৰ লগত মই গোটেই কোডাইকানাল ফুৰিম। ভাই আজি আপকা বাহন চালু करिए और लेके जाइए हमें नेक्स्ट जगह पे। नेक्स्ट आप कहाँ लेके जा रहे हो हमें? Watakanal Falls. ओके, वाटाकनल फॉल्स में हम जा रहे हैं अभी, चलिए। ओके, दिस इज द प्लेस वेयर दिस गाय वर्क। अरुण, ओके, ही इज अरुण प्रकाश, ही इज हिज फ्रेंड। बाय बाय। तो জীৱনত প্ৰথমবাৰ অসমীয়াত আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে ব্লগ ফ্ৰম কোডাইকানাল। তো কোডাইকানালৰ এই কি বুলি কয় আপাৰ লেক ভিউৰ পৰা আমি আহিছোঁ এতিয়া। what is the name of the lake? Watakanal Falls. Watakanal Falls. So this is the Watakanal Falls. যেনেকৈ চেৰাপুঞ্জীত জাগাই জাগাই ফলছ আছে, ইয়াতেও জাগাই জাগাই ফলছ আছে, কাৰণ পাহাৰীয়া জেগাতো অভিয়াছলি ফলছ থাকিবই। তো এতিয়া মই নামি গৈ আছোঁ ফলছটোলৈ তললৈ। তো আৰু ফলছটো আছে দেখাইছোঁ দেই, আগতে তই নামি লওঁ ভাই, যদি এক্সিডেণ্ট হৈ যায় দিগদাৰ হৈ যাব। আৰু যোনটো ফলছৰ কথা কৈ আছোঁ, এই ফলছটো হৈছে এইটো। দিছ ইজ দ্য ফল। কিমান চাব আৰু ৱাটাৰফলটো দেখাই পাই থাকে। তো এইটো হ'ল ৱাটাৰফল, যোনটোৰ নাম হয়, নামটো পাহৰি থাকিব। হোৱাট ইজ দ্য নেম? হোৱাট ৱাজ দ্য নেম? অঁ, বাৰে পাহৰি থাকিব। ৱাটাৰকানাল ফলছটো এইটো হ'ল। ইয়াৰে পিছত আমি যাম ডলফিন ফলছ। ইয়াতে যিহেতু আহিছোঁ, ইয়াতে দেখা পাইছে দুটামান ফটো তুলি লওঁ। ফটো তোলাৰ পিছত ইয়াত আমি যাম ডলফিন ন'জলৈ। নোজ না, ডলফিন নোজ। চলো। তো আহি পালোঁ এতিয়া ডলফিন ন'জৰ জেগাটোত। তো ইয়াতে বোলে 2 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। কোনফালে বোলে খোজকাঢ়ি যাব লাগিব? এই চাইড। চ' এইটো ছাইডৰ পৰা খোজকাঢ়ি যাই থাকিব লাগিব তললৈকে, তাৰপিছত চাগে ওপৰলৈকে। তেনেকৈ খোজকাঢ়ি গৈ থাকিব লাগিব। ৰাস্তাবোৰ বম ডেঞ্জাৰ ৰাস্তা ভাই। চ' যোৱাতেতো তলত যাই থাকোঁতেতো একো প্ৰব্লেম নাই, লেকিন ইয়াৰে পৰা ওপৰলৈকে যেতিয়া উঠি যাম ন, তেতিয়াহ'লে ফাটি যাব ভাই, ফাটি যাব। চ' এনেকুৱা গছৰ মাজত জংঘলৰ মাজেদি তলত নামি গৈ আছোঁ। কথা এইখিনিলৈকে যদি ভিডিঅ'টো চাইছে তেনেহ'লে প্লিজ কাইণ্ডলি লাইক কৰি দিয়ক ভিডিঅ'টো, কাৰণ জেনেৰেলি আমাৰ তাতে অসমীয়া ব্লগ অভিয়াছলি যেনেকৈ মই কৈছিলোঁ, অসমৰ পৰা কোনো এনেকুৱা ব্লগ এটা বনোৱা নাই। Bus timing? Yeah. Or bus time? Bus time? Yeah. I don't have any bus time. I will book the bus and then I will go. Last bus 8 o'clock. 8 o'clock? Yeah, okay. last bus. Okay. Typical bus. To Madurai না? তো ইয়াৰ ই কৈছে যে 8টা বজাত ইয়াৰ পৰা বাছ আছে। তাৰমানে লাষ্ট বাছখন 8টা বজাত আছে, তাৰে পিছত বাছ নাই। যদি মই যাব খুজিছোঁ তেনেহ'লে 8টাৰ আগে যাব লাগিব। অভিয়াছলি 8টাৰ আগতে যাম, পাৰোঁ যদি 5টা মানত যাম, কাৰণ ৰাতি হৈ গ'লে ৰাস্তাটো ইমান বহুত বেয়া। তো ৰাতি হোৱাৰ পাছত যোৱাটো ইমান সুবিধাজনক নহ'ব পাৰে। তো ফাইনেলি খোজকাঢ়ি আহি পাই গ'লোঁ যোনটো জেগাত আহিব খুজিছিলোঁ, সেই জেগাটোত আহি পালোঁ। আপোনালোকক দেখাব লাগিব ন, অভিয়াছলি দেখাব লাগিব। চ' এইটো ভিউ 2 কিলোমিটাৰ তললৈকে নামি আহি কিনে এইটো ভিউ পালোঁ।
এতিয়া ওপৰত উঠি যাওঁতে ফাটি যাব। ঠাইত এইটো নহয়, এইটো বোলে ভিউ নহয়, মানে ফাইনেলি বুলি কৈছিলোঁ, কিন্তু একচুৱেলি ভিউটো আগতহে আছে, ডলফিন ন'জ ভিউটো আগতহে আছে। ইয়াত এটা জাষ্ট স্মল ভিউ। So this is the dolphin nose we were talking about. মানে আহি ফাইনেলি ডলফিন ন'জ পাই গ'লোঁ। আৰু মোৰ পিছত থকা ল'ৰাটোৱে মোৰ ভিডিঅ' কৰি আছে, য'ত মই খোজকাঢ়ি গৈ আছোঁ তললৈ। আৰু কাষে আপোনালোকে দেখা পাই আছে চাগে পাইনৰ গছ, মানে গোটেই পাইন, ইফালে পাইন গোটেই পাইনৰ গছ। আৰু এনেকৈ খোজকাঢ়ি মানে বহুত দূৰ খোজকাঢ়ি, মোটামুটি 2 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ তললৈকে আমি। So this is the dolphin nose. Why it is called dolphin nose? Because এইটো ডলফিন ন'জৰ টাইপ দেখাত অলপ। ডলফিন ফলত আহি পাইছোঁ আৰু এতিয়া মই তাতে যাম। ইয়াতে য'ত ফটো তুলি আছে সেইটো জেগাত যাম। ই মোৰ অলপ ফটো চটো তুলি দিব। ভাই কাৰ ভয় নালাগিব বে, কাৰ ভয় নালাগিব ইমান তলত, ইমান ওপৰত এনেকৈ চাই। আৰু মই মোৰ লগৰ যোনজন মোৰ লগত বাইকত আহিছে তাক মই কম দুখনমান ফটো চটো তুলিবলৈ। প্লিজ ক্লিক চাম পিকচাৰ্ছ। আপোনাৰ কিমান বয়স আছিল যেতিয়া আপুনি টিভিত চাইছিলে ছুইচাইড পইণ্ট বুলি? ত' দিছ ইজ দ্য ছুইচাইড পইণ্ট। চ' মানে ডলফিন ন'জৰ পৰা আমি আহি কেনে ইয়াতে আহি পালোঁ ছুইচাইড পইণ্ট। কেনে ভয়ানক জেগা। আৰু ইয়াৰে পৰা যদি কোনোবাই চিঞৰিব খুজিছে হেল্ল', পুৰা মাত ইক' হৈছে ৰে, পুৰা ধুনীয়াকৈ ইক' হৈছে। আৰু এই জেগাটোকে কয় ছুইচাইড পইণ্ট। চ' এতিয়া সেই জেগালৈকে গৈ আছোঁ, যোনটো জেগা অলপমান ডেঞ্জাৰ, মানে বহুত বেছি কেয়াৰফুল থাকিব লাগিব মই। তো বিশ্বকৰ্মাক চিন্তি যাওঁ বলক। ভৰি হাত পুৰা কঁপি আছে দেই। দেখিবলৈ ফটোত ইমান টান নালাগে, কিন্তু ইয়াতে ৰিয়েলি আহি কেনে ভৰি হাত পুৰা কমপ্লিট কঁপি আছে। তলত বম ডাঙৰ খাই এটা পুৰা কঁপি আছে। তো এতিয়া দুটামান ফটো তোলোঁ, তাৰপিছত ইয়াৰ পৰা যাওঁ আৰু ঘূৰি। তো এই ছুইচাইড পইণ্টটোৰ পৰা ভাই ওলাওঁ এতিয়া সোনকালে, কাৰণ বহুত দেৰি হৈ গৈছে। এতিয়া ইয়াতে অলপ বহিছোঁ, মানে বহুত ওপৰত যাব আছে, 2 কিলোমিটাৰমান। চ' অলপমান ইয়াতে হেৰি খাওঁ, নেমু পানী। বহুত শান্তি পাইছোঁ দেই। Don't leave me hanging sideways. তো নেমু পানী খোৱা হোৱাৰ পিছত এতিয়া আমি আহিছোঁ কোকাৰ্ছ ৱাক। এইটো কিবা কোকাৰ্ছ ৱাক মানে হ'ল 2 কিলোমিটাৰ এটা ৱাকিং জ'ন, য'ত আপুনি ভিউটো চাই ৱাক কৰিব পাৰে। এনেকৈ চিধা এইটো ৰাস্তাৰে যায়। চ' দেট ইজ দ্য ৱে হাউ টু গ' টু কোকাৰ্ছ ৱাক। চ' ব'লক খোজকাঢ়ি গৈ থাকোঁ, আপোনালোকে যাই থাকিব মোৰ লগত একেলগে, ব'লক। হাউ মাছ? 2%। ন' কেমেৰা। তো মোক ঘূৰাই থকা ল'ৰাজন গুচি গ'ল, আৰু সি মোৰ পৰা চাৰ্জ কৰিলে 500 ৰুপিজ, মানে 200 টকাৰ পেট্ৰল ভৰাই দিলোঁ আৰু 500 টকাৰ তেল ভৰাই দিলোঁ। মানে মই তাক বহুত থেংক ইউ কৈছিলোঁ, বাট কি কৰিম, এভৰিবডি ৱৰ্কছ ফৰ মানি। এণ্ড ইমানখিনি টাইম সি মোক দিলে, ইমানখিনি ঘূৰালে, তাৰ কাৰণে 500 টকা এটা ল'লে, কি কৰিম। এনিৱে, তো কোকাৰ্ছ ৱাকটো হ'ল এনেকুৱা কিবা এটা। এইজন মানুহে মোক ইয়াতে বহিবলৈ কৈছে এখেতৰ লগত। চ' वेयर आर यू फ्रॉम? गुप्तू जाना का तो हम लोग ये बनाते हैं। ओके। किधर भी नहीं मिलता है। ये हिंदी जानते हैं? हिंदी? हाँ। हाँ हिंदी जानता हूँ। हाँ जी जी। हिंदी में बात करो। अच्छा जी, हिंदी में करता तो हूँ, अच्छे ही करता हूँ। ये वाला चीज़ आप लोग बनाते हो? हाँ जी, घर में कितना टाइम लगता है एक बनाने के लिए? एक बनाने के लिए 40 मिनट्स। 40 मिनट्स। एक देख सकता हूँ मैं? बहुत फास्ट मूवी है, अच्छा चलता है, किसी को गिफ्ट देते हैं, अच्छा। एक मेमोरी होता है।
ये कोड़े में बनता है हैंडमेड हाँ दिस जी। इज मेड इन कोडाई हाँ यस ये चीज कोडाई में बन सकता है हाँ बन सकता तो है आपका नाम क्या है गौस माइदीन গৌছ মাইজিন My- হিজ নেম ইজ গৌছ মাইদিন আৰু এখেতে মোক দেখুৱাই আছে हैंडमेड ईयरिंग Earrings, तो yes, yes. आप ये सेल करते हो ना जी सर तो यहाँ पे आप कितने साल से काम कर रहे हो मैं रहता हूँ इधर आप यही के हो क्या जी कोडाई के हो ओके तो आप ये 20 साल का पहले ट्रैवल्स में था हम्म। अभी 15 साल से ये बिजनेस 15 साल से आप ये हाँ, 15 बिजनेस years. कर रहे हो ये एक कितने में बेचते हो 20 रुपया 20 रुपया में चाय का रेट बस चीपन पे और रेड कलर का भी है हाँ बहुत कलर दिखाता हूँ तो ये मैं अभी खरीद रहा हूँ 1 2 3 4 5 कितना खरीदूँ देखता है क्योंकि हम तो पहनने वाला नहीं है हम किसी को गिफ्ट ही देगा गिफ्ट देने के लिए बहुत बढ़िया चीज तो है ये मतलब মেচিং যদি আপোনালোকে কোডাইকানাল আহি আছে ন এখেতক লগ কৰিব দেই মানে এখেত হৈছে ইয়াৰে 20 বছৰৰ পৰা কাম কৰি 15 বছৰৰ পৰা কাম কৰি থকা এজন মানুহ মানে ইয়াৰিং বনায় এইবোৰ ইয়াৰিং তো এইবোৰ হেণ্ডমেড ইয়াৰিং টোটেলি হেণ্ডমেড ইয়াৰিং আৰু এইবোৰ বেলেগ বেলেগ কালাৰ আছে যেনেকৈ এইটো হেৰি ব্লু কালাৰৰ কাপোৰৰ লগত পিন্ধিব পাৰে ग्रीन कलर তাৰপিছত এইটো গ্ৰীণ কালাৰ কাপোৰৰ লগত পিন্ধিব পাৰে এইটো গ্ৰীণ কালাৰ কাপোৰৰ লগত পিন্ধিব পাৰে এইটো গোল্ডেন চিল্কৰ কাপোৰৰ লগত পিন্ধিব পাৰে এইটো পূৰা টোটেলি হেণ্ড আৰু এইটো বস্তু কাপোৰেৰে বনোৱা কাপোৰ আৰু এনেকৈ গুণা মেৰুৱাই বনোৱা এইটো বস্তু বাৰু মই অলপমান চাই লওঁ কোনটো কিনো তাৰ পাছত কণ্টিনিউ কৰি আছোঁ বাকী ৰেষ্ট অফ দ্য ভিডিঅ' তো এখেতৰ পৰা মই 5টা ইয়াৰিং ল'লোঁ মানে এটা ব্লু কালাৰৰ এটা গ্ৰীণ কালাৰৰ এটা ৰেড কালাৰ এটা য়েল্লো কালাৰৰ এটা ৰেড কালাৰ দুটা ল'লোঁ নেকি भाई नहीं हुआ नहीं रेड कलर है ना रेड ये अलग अलग है ये एक ऑरेंज कलर का है तो 5টা লৈ ল'লোঁ ঘৰৰ মাক দিব লাগিব আৰু যদি গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড লাইফত বনাওঁ এটা দিব লাগিব গাৰ্লফ্ৰেণ্ডকো যোৱা ৰাতি য'ত আছিলোঁ সেই জেগাটোৰ নাম হ'ল হোটেল কাৰ্লটন মানে 5 ষ্টাৰ হোটেল হয় কিন্তু মই আছিলোঁ ডৰমেণ্টৰী তো এটা ইনফৰমেশ্যন ফৰ দ্য ইনফৰমেশ্যন যে আপোনালোকে যদি আহিব বিচাৰিছে টু কোডাইকানাল ইউ কেন ভিজিট দিয়াৰ আৰ 2 হোটেলছ ৱেৰ ইউ কেন গেট দুটা হোটেল আছে য'ত আপোনালোকে পাব হেৰি ডৰমেণ্টৰী ওৱান ইজ বহুত ৰ'দ দি আছে 1 মিনিট ছানগ্লাছটো পিন্ধি লওক ওৱান ইজ দ্য তামিলনাডু হোটেল য'ত আপুনি ডৰমেণ্টৰী পাব অনলি 150 200 এনেকৈ ল'ব আৰু মেনেজাৰৰ লগত যদি ভালকৈ কথা চথা পাতে অলপ কমতে কৰি দিব সিহঁতি তো মই গৈ আছোঁ এতিয়া টুৱাৰ্ডছ কোডাই ৰোড মোটামুটি ইয়াৰ পৰা 2 আৱাৰ্ছৰ ৰাস্তা আছে চ' বাছ আছে মোৰ 4:20 আৰু এতিয়া বাজিছে 4টা বাজিবলৈ মোটামুটি 10 মিনিটমান আছে চ' এতিয়া ইয়াৰ পৰা গৈ আছোঁ ডাইৰেক্ট টুৱাৰ্ডছ কোডাই ৰোডৰ পৰা মই যাম বেলেগ এটা মজা জেগাত মোটামুটি আজি 2nd ডে ন আজি 2nd অফ মাৰ্চ আৰু 9 তাৰিখে মোৰ ফ্লাইট আছে ফ্ৰম বেংগলোৰ চ' মোৰ লগত বহুত দিন আছে ফুৰিবলৈ চ' ইয়াৰ পিছত মই যাম ডাইৰেক্ট টুৱাৰ্ডছ বেংগলোৰ আৰু বেংগলোৰৰ পৰা যাম বেলেগ ভাল জেগা এনিৱে যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰক এইটো চেনেল আৰু নতুন মজা ভিডিঅ' নেক্সট আহি আছে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব কাৰণ কোডাইকানালৰ এইটো অসমীয়া ভ্লগ হয় ফাৰ্ষ্ট অসমীয়া ভ্লগ কোডাইকানালৰ পৰা কোনো আগতে বনাই পোৱা নাছিলে চ' এনিৱে বাই চি ইউ ইন দ্য নেক্সট ব্লগ